জীবনে ফার্স্ট দুর্গাটা যেত মুম্বাই তো 60 ঘন্টার উপর লাগে তো বাইরের মাসে চিন্তা করে কেমন করে থাকে এমন করে খায় তার জন্য ব্যক্তিকে ভিডিও করে পাঠিয়ে আজি আমাৰ ট্ৰেইন আছে ৰাতি 11:48 তো এতিয়া আমি যাই আছোঁ ট্ৰেইনটো হ'ব আপোনাৰ নিউ বঙাইগাঁও জংচনৰ পৰা তো আমি যাম মুম্বাইলৈকে যাম তো মুম্বাই আমি বৰপেটা ৰোড পাৰ হৈ আহিছোঁ তো 12টা বাজিলে 12টা বাজাৰ আগতে আমাৰ ট্ৰেইন আহিছে তো আমাৰ একো পোৱা নাই সময়মতে আহিছে তো এতিয়া আমি আমাৰ চিটখনো বুজি পাইছোঁ তো ৰাতি বহুত হৈছে এতিয়া মানে অলপ জিৰণি ল'ব ট্ৰেইনত এনেকৈ সফৰ কেইটা কৰা আছে মানে আজি প্ৰথম 12:30 হৈছে তো আমি ট্ৰেইনত আহি মানে আমাৰ চিটকেইটা মানে নিজৰ চিটত মানে বহি গ'লোঁ আমাৰ ট্ৰেইনটো মানে টিকেটটো আছিল AC আছিল থাৰ্ড AC তো আমাৰ এটা গাড়ো মিলিছে আৰু দুটা ইয়াতে এটা মানে বিছনা চাদৰ কাৰণে আৰু এটা গাত ববৰ কাৰণে তো আজিৰ কাৰণে গুড নাইট কালি ৰাতি দক্ষিণত আছিলোঁ আৰু এতিয়া আমি বিহাৰত আহিছোঁ টোপনিৰ পৰা সাৰ পাইছোঁ पानी चीज হ্যালো আগে রিঙ্কু এটা উঠিয়ে দিয়ে এটা আমি থাকি তলে থাকি হলো নূর হক আর একজন থাকি হলো তাহলে রেলওয়ে স্টেশন রাতে 8টা বাজে আমি উপরে দেখতে যাব রাতের খানা এইটো ৰুটি এইটো মাংস এই আণ্ডা আৰু এইটো মানে ট্ৰেইনৰ পৰা মিলিছে চব্জি আমি কিনিছোঁ দুজনে ওপৰত বহি খাই আছোঁ গুড মৰ্নিং MP মধ্যপ্ৰদেশত চাহ খেতি হৈ আছে এতিয়া আমি মহাৰাষ্ট্ৰ পালোঁ হয় আৰু এই মহাৰাষ্ট্ৰৰ খেতি পথাৰ কলগছৰ বাগিচা আগতে একো নাই কেৱল কলগছেই কলগছ বহুত ডাঙৰ ডাঙৰ কলগছৰ বাগিচা is our Madir. What meanings did that I have no idea, but
He is best motir I have seen ever. চানাৰ লগত আছে বিলাহী আছে তাৰপিছত তিয়হ আছে টমেটো তাৰপিছত কি পিঁয়াজ আছে পিঁয়াজ আছে তাৰপিছত মৰিচ নাই নিমখ অলপ বেছি এটা কি কল দমকল নে বেলেগে কৈ থাকে মালভোগ কল দুটা একেলগে খাবা চাওক আপোনালোকে মহাৰাষ্ট্ৰৰ এইবিলাক পথাৰ কিমান সুন্দৰ কিন্তু এটা কথা আমাৰ অসমৰ নিচিনা ইয়াত পাহাৰ কল মানে জোৰকে অলপ ধুমুহা আহিলেও পৰি যোৱাৰ সম্ভাৱনা আছে সেইকাৰণে ধুমুহাৰ আগতে মই খাই মোৰটো দিয়ায়ে তো যিবিলাকে ট্ৰেইনত জাৰ্ণি কৰিছে সিহঁতে মানে বিশেষকৈ গমেই পায় যে প্ৰতিদিনা দুপৰীয়া 12 বজাত মানে খানা আহে তো আমাৰ আহিছে মানে আগতে অৰ্ডাৰ কৰিব লাগে কি কি খাবা মানে এইটো কিন্তু ফ্ৰী নিমিলে মানে পইচা দিব লাগিব মানে আগত বা স্লিপাৰত বা ছেকেণ্ড এচিত কি হয় নহয় এইবিলাকতো মই গম নাপাওঁ মই থাৰ্ড এচিত আহিছোঁ ইয়াতে মোৰ কিবিলাক চিষ্টেম মিলিছে তো চাওঁ ভাত আছে আৰু ভাতৰ লগত কি আছে আপোনালোকে চাই থাকক আৰু বেছি নাচাব খাবলৈ মন যাব আৰু মন গ'লে মই একো কৰিব নোৱাৰিম কি আছে এটা আচাৰ আছে আৰু এইফালে দালি আছে এইফালে চব্জি আছে ভাত আছে আৰু ইয়াত অলপ নাস্তিক রেল স্টেশন সরি নাস্তিক নয় নাসিক পাঁচ ঘণ্টাৰ পিছত আমি এয়াৰচিটি ৰেল ষ্টেচনত আহি পালোঁ বহুত লেট হৈছে এইটো ভিডিঅ' এইলৈকে শেষ হ'ব